অসমীয়া ল'ৰা মই গৌৰৱ গগৈ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে আকৌবাৰ স্বাগতম জনাইছোঁ। এইকেইদিন যিহেতু মোৰ অনলাইন ক্লাছ চলি আছে, অনলাইন ক্লাছত মোৰ অসমীয়া আচাৰ্যই কৈছিল যে তোমালোকে ৰাতিপুৱা সদায় সোনকালে উঠি খোজকাঢ়িবলৈ যাবা। মই তেওঁৰ পৰামৰ্শ মতে যোৱাকালি যেতিয়া মই খোজকাঢ়িবলৈ গ'লোঁ, কি ক'ম মই নিজৰ মুখেৰে ক'ব নোৱাৰোঁ, নিজৰ মনেৰে ক'ব পাৰিম। তাকে মই ভাবিলোঁ মনেৰে মই আপোনালোকক এই ভিডিঅ'ৰ সহায়েৰে মনৰ ভাৱ প্ৰকাশ কৰোঁ। ইয়াৰ লগতে মানে কি কওঁ, এই ধুনীয়া সেউজীয়া সেউজীয়া গছ গছনিৰ মাজত মই খোজকাঢ়ি আছিলোঁ। লগতে ৰাতিপুৱাৰ পাতল বতাহজাক মোৰ গাত লাগিছিল। মোৰ গৰম অনুভৱ হোৱা নাছিল, একদম শৰীৰটো যেন একদম ঠাণ্ডা আৰু পাতল হৈ গৈছিল, সেনেকুৱা অনুভৱ হৈছিল। আৰু লগতে এই চৰাই চিৰিকটিবিলাকে ৰাতিপুৱা হোৱাৰ জাননী দিছিল, চিঞৰি চিঞৰি। কি কওঁ, চৰাই শুৱলা মাতকে শুনিবা নে প্ৰকৃতিৰ সুন্দৰ পৰিৱেশে চাবা। তাকে মই ভাবিলোঁ এটা ভ্লগেই বনাই দিওঁ। লগতে মোৰ যেতিয়া মনৰ ফিলিংছ মই মাহঁতৰ লগত শ্বেয়াৰ কৰিলোঁ, তেতিয়া মা দেউতাহঁতেও ভাবিলে বা তেতিয়াহ'লে আমিও খোজকাঢ়ি শৰীৰৰ লাভ উঠাওঁ, কাৰণ শৰীৰ সুস্থ হয়, লগতে মন চাফা হয় আৰু মগজৰো বৃদ্ধি হয়। তাকে মাহঁতেও আমনি লাগিছে ঘৰত থাকি থাকি, কামহে কৰি থাকে আৰুনো কি পায়, গতিকে খোজকাঢ়িবলৈ মোৰ লগত গৈছে। আৰু লগতে মই এটি ভ্লগ বনাই দিওঁ বুলি ভাবিলোঁ। তে মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব, যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইবটো কৰি দিয়ক। নকৰিলে কেনেকৈ হ'ব, কৰিলেহে আপোনালোকে মই দিয়া নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। তেনেহ'লে আপোনালোকে ভিডিঅ'টো এনজয় কৰক। এই হ'ল আমাৰ বিল্ডিংটো, মই ইয়াতে থাকোঁ, ইয়াৰ 3 নং ফ্ল'ৰটোত থাকোঁ মই। এয়া চাওক মোৰ চৌপাশৰ পৰিৱেশ, চাওকচোন কিমান ধুনীয়া। মই এইবিলাকৰ মাজতে খোজকাঢ়িছিলোঁ, চাওকচোন কিমান সেউজীয়া গছ গছনি, কম কিমান ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত এতিয়াও মই খোজকাঢ়ি আছোঁ। প্ৰথমতে মই এটি বৰগীত গাব ওলাইছোঁ। সেই সেউজীয়া পৰিৱেশৰ মাজত মোৰ মুখেদি গান ওলাই গৈছে। বৰগীত এটি গাওঁ শুনাওঁ। যাদৱ উঠাব নমালি জগতৰ প্ৰতি হে অ মাধৱ উঠাব নমালি জগতৰ প্ৰতি হে। আৰু এই আপোনালোকে দেখিবলৈ পাইছে, এয়া আমাৰ মৃত্যুঞ্জয় শিৱ মন্দিৰ। চাওকচোন দূৰৰ পৰা এই শিৱ মন্দিৰটো দেখাত কিমান ধুনীয়া, কিমান সুন্দৰ। সেয়া শিলত কাটিছে হনুমান বাবা আৰু লগতে শিৱ বাবা, পাৰ্বতী মা, লগতে কাৰ্তিক আৰু গণেশ। চাওকচোন কিমান ধুনীয়াকৈ মন্দিৰটো সাজিছে। শিৱৰাত্ৰিৰ দিনাখন বেছি ধুনীয়া হয় এই শিৱ মন্দিৰটোত, কিয়নো ইয়াতে ৰং বিৰঙী লাইট লগোৱা হয়। আমি প্ৰত্যেক শিৱৰাত্ৰিতে ইয়ালৈ আহোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে, এইটো গুৱাহাটী টিভি টাৱাৰ, কুটুব মিনাৰতকৈ ইমান ওখ। চাওক এয়া হ'ল জনস্বাস্থ্য কাৰিকৰী বিভাগ। পাপাই 2 পাক মাৰিলে GMCৰ। আমাৰ দেৰি হৈ গ'ল আৰু এতিয়া আমাৰ লগত আহিছে এপাক মাৰিবৰ কাৰণে। মা বেছি লেহেমীয়া, আমাৰ মা বেছি লেহেমীয়া, ভালকৈ খোজকাঢ়িব নোৱাৰে কাৰণে আমাৰ দেৰি হৈ গ'ল। পাপাই 2 পাক মাৰি থৈ আহিলে। GMC ৰোডেৰে আমি তিনিওটাই খোজকাঢ়ি গৈ আছোঁ। এয়া তোমাৰ মনত কেনেকুৱা অনুভৱ হৈছে বাৰু এই সেউজীয়া গছ গছনিৰে ভৰা ৰাস্তাটোদি আমি গৈ আছোঁ? বহুত ভাল লাগিছে, আমি একদম গাঁৱৰ পৰিৱেশতে নাছিলোঁ, তেনেকুৱা লাগিছে। সেউজীয়া পৰিৱেশৰ মাজত থাকিলে সঁচাকৈ নিজকে ভাল লাগে। সেইকাৰণে আমি গছ গছনি ৰুব লাগে। বহুতে গছ গছনি কাটি পেলায়, তোমাৰ মতামত কি? গছ গছনি কাটি ধ্বংস কৰাতকৈ গছ এয়া আপোনালোকে দেখিবলৈ পাইছে গুৱাহাটী মেডিকেল কলেজ। ইয়াতে ডাক্তৰসকলক প্ৰশিক্ষণ দিয়া হয়। আপোনালোকক মই এটি কুৱেশ্যন সুধিব বিচাৰিছোঁ।
আপোনালোকে বাৰু কেতিয়াবা গছ ৰুই পাইছেনে? যদি পোৱা নাই আপোনালোকে গছ ৰুবলৈ আৰম্ভ কৰি দিয়ক। কিয়নো এই কৰোণা কালত অক্সিজেনৰ পৰিমাণ বহু কমি গৈছে আৰু মানুহক বহুত অক্সিজেনৰ অভাৱ হৈছে। গতিকে আমি গছ গছনি ৰুই আমাৰ বাৰীত বা ঘৰৰ ওচৰে পাঁজৰে গছ গছনি ৰুই অক্সিজেন পাব পাৰোঁ। আৰু নিজৰ সৰু সৰু ল'ৰা ছোৱালীবিলাককো আপোনালোকে উপদেশ দিয়ক যে গছ ৰুব লাগে। কৈ দিব যে আপোনালোকে ৰাতিপুৱা খোজকাঢ়িবলৈ যায়নে নাযায়? ৰাতিপুৱা সেউজীয়া পৰিৱেশত সদায় ৰাতিপুৱা এইকাৰণে খোজকাঢ়িবলৈ দিছোঁ, কিয়নো ৰাতিপুৱা যিটো ঠাণ্ডা বতাহ থাকে সেই ঠাণ্ডা বতাহে মানুহৰ দেহ সুস্থ কৰে। গতিকে আপোনালোকে খোজকাঢ়িবলৈ আৰম্ভ কৰক। ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা সিপাৰ মৰমে আৱৰা হিয়াৰে বাখাৰ কতনো কবিতা লিখিছো তোমাৰ। সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা সিপাৰ মৰমে আৱৰা হিয়াৰে বাখাৰ কতনো কবিতা লিখিছো তোমাৰ। প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতিৰ সোণালী। এইটো ৰাস্তাৰে পুনৰ ঘৰলৈ ঘূৰি যাম আৰু সেইটো ৰাস্তাৰে আমি ফেঞ্চি বজাৰ হওক, পল্টন বজাৰ হওক আৰু GMCH হস্পিটেল। আমি এতিয়া পাহাৰ ৰাস্তাৰে বগাই গৈ আছোঁ। মই এটি গীত গাই দিম আপোনালোকৰ কাৰণে। চিলা 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 মই মোৰ আকাশৰে ঘূৰি ঘূৰি ফুৰো মই মনৰ আশে পাশে। চিলা 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 মই মোৰ আকাশৰে ঘূৰি ঘূৰি ফুৰো মই মনৰ আশে পাশে। চাৰিপাকমান খোজেই কাঢ়িলোঁ আৰু অলপমান বহি দিওঁ। তোমাৰ ভাগৰ লাগিছে নাই? মই কোৱাচোন, ভাগৰ লাগিছে নাই? ইমান ভাগৰ লাগিছে কোৱা। বহি দিব লগা হ'ল আৰু এই ভাগৰত। মই বেছিকৈ ব্যায়াম কৰিব নাজানো, সেইকাৰণে কেইটামান শালিকি জাপে মাৰি দিলোঁ। ভিডিঅ'টো সেউজীয়া গছ গছনিৰ ওপৰতে কৰিছিলোঁ। এতিয়া কৰোণাৰ কালত গছ গছনিৰ বহু অভাৱ হৈছে, লগতে অক্সিজেনৰ পৰিমাণ কমি আহিছে। আমাৰ মানুহবোৰক অক্সিজেন লগা হৈছে। গতিকে প্ৰতিদিনে আপোনালোকে এজোপাকৈ গছ ৰুব। মই ইমান গছ ৰুই পোৱা নাই, কিন্তু মোৰ মনত আছে এবাৰ মই কঁঠাল গছ এডাল ৰুইছিলোঁ। বাৰু যিয়ে নহওক, আজিৰ কাৰণে মই ব্লগটো ইমানতে সামৰিলোঁ। লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে বাই।